প্রথমতে এই যে আমার যিটো সরকার বিপিএফ সরকার মই হাগ্ৰামা মহিলাৰী ছাৰক লৈ মই ধন্যবাদ দিওঁ। আমি বিচাৰি পোৱা নাছিলোঁ, তো এই দলঙৰ কাৰণে আজি এই এনেকা ইলেকশ্যন এই আহি আছে যাই আছে, এনেকা কৰি কৰি এইটো কাঠৰ দলং আছিল। ল'ৰা ছোৱালী স্কুলত অহা যোৱাৰ কাৰণে বহুত অসুবিধা আছিল। এই এনেকা ডাঙৰ পানীত পাৰ কৰি দিব লগা এনেকা আছিল। তো তেখেত এইটোৱে লৈ মই হাগ্ৰামা চৰকাৰলৈ আজি বহুত বহুত ধন্যবাদ দিওঁ। আজি ল'ৰা ছোৱালীকেইটা এই ব্ৰিজৰ কাঠৰ দলং বাদ দি আজি RCC দলং পোৱাৰ কাৰণে ল'ৰা ছোৱালী এই দলঙৰ ওপৰেদি অহা যোৱা কৰিবৰ কাৰণে বহুত সুবিধা পাইছে। তো এই পোৱাৰ কাৰণে মই এই বিপিএফ চৰকাৰক লৈ মই হাজাৰ হাজাৰ ধন্যবাদ দিওঁ। আৰু আজি এইখিনি বনাওঁতে আমাৰ ব্লকৰ আমাৰ ইঞ্জিনিয়াৰ আৰু প্ৰাইমাৰীৰ প্ৰেচিডেণ্ট আৰু চেয়াৰমেন আৰু ধৰক ইয়াত এই যিজন বনাইছে আমাৰ পিংকু নাৰ্জাৰী, তেখেতলৈ মই বহুত বহুত ধন্যবাদ দিওঁ। আৰু এটা আমাৰ MCLA ইয়াৰ ইলেকশ্যন নেখেলাৰ আগত কৈ গৈছে, এটা প্ৰতিশ্ৰুতি দিয়া হৈছিল। তো প্ৰতিশ্ৰুতি কেনেকৈ দিছিল, মই ইলেকশ্যনত মই জিকিলে এই কাঠৰ দলংটো মই নাৰাখিম, RCC ব্ৰিজটো মই বনাই দিম বুলি এখেতে প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি সেই প্ৰতিশ্ৰুতি দিয়াটো আজি ছাকচেছফুল হৈছে বুলি আমি ৰাইজৰ পৰা আমি তেখেতক লৈ আমি হাজাৰ হাজাৰ আমি ধন্যবাদ দিওঁ। উলিয়াম নাৰ্জাৰী আমাৰ জমদুৱাৰ 4 নং জমদুৱাৰ সমষ্টিৰ MCLA, তেখেতক লৈ মই হাজাৰ হাজাৰ ধন্যবাদ দিওঁ। তো মই এই ৰাইজৰ কাৰণে ইফাল অহা যোৱাৰ কাৰণে বহুত সুবিধা কৰি দিয়াৰ কাৰণে মই আজি এই বিপিএফ চৰকাৰক লৈ মই বহুত হাজাৰ হাজাৰ ধন্যবাদ দিওঁ। মই আৰু বিশেষ নকওঁ, এইখিনি কৈয়ে মই আজিৰ বক্তব্যখিনি মই ইয়াতে সামৰি মাৰিলোঁ আৰু ধন্যবাদ।